মহাষ্টমী তিথি নগাঁও জিলাৰ বিশেষকৈ নগাঁও চহৰৰ বহু পুৰণি পূজা যি অনুষ্ঠিত হয় 100 বছৰ পুৰণি 125 বছৰ পুৰণি তেনেকুৱা কেইবাখনো পূজা মণ্ডপত যাবৰ সৌভাগ্য হ'ল মা ভগৱতীক প্ৰাৰ্থনা জনালো আৰু অসমৰ সুখ সমৃদ্ধি আৰু বিকাশৰ বাবে ভগৱতীৰ আশীৰ্বাদ বিচাৰিলো। কালি এটা বহুত ডাঙৰ ৰেকৰ্ড গুৱাহাটীত স্থাপন হ'ল যে 400তকৈও অধিক স্ক'ৰ কৰা দুইটা টিমৰ মাজত। সেইটো খুব সম্ভৱ, মই ৰেকৰ্ড বুক চোৱা নাই, কিন্তু 400তকৈ বেছি ৰান স্ক'ৰ কৰা খেলপথাৰ হয়তো খুব কমেই হ'ব। অসম ক্ৰিকেট সন্থাই খুব ধুনীয়াকৈ খেলখন অনুষ্ঠিত কৰিলে, অসমৰ বহুখিনি নাম বৃদ্ধি হ'ল। আমি এতিয়া লাগি আছোঁ অসমত টেষ্ট শৃংখলা এখন অনাৰ বাবে প্ৰথমবাৰৰ বাবে, আৰু মই আশা কৰিছোঁ যে যিমান সোনকালে পাৰোঁ আমি যদি টেষ্ট ক্ৰিকেট এখন অসমত পাওঁ তেতিয়াহ'লে অসমৰ নাম ক্ৰিকেটৰ এটা বিশ্ব পৰ্যায়ত স্থাপন হ'ব। ইয়াতে আজি পূজাৰ দিনাখন এইটোৱে যে মা ভগৱতীয়ে সকলোকে যেন আশীৰ্বাদ কৰে নগাঁৱৰ ৰাইজক। আজি আৰু পূজাত বেলেগ কথা একো নাই। পূজাৰ সময়ত খালি মাৰ সকলোৱে আশীৰ্বাদ বিচাৰক। এতিয়া মাৰ পৰাই ভাল খবৰ লাগিব, মায়ে যাতে যোৱাৰ সময়ত অসমক শস্য শ্যামলা হ'বলৈ আশীৰ্বাদ দি থৈ। মই নগাঁৱলৈ সময় পালে আহিয়ে থাকোঁ। ভিডিঅ'টো চাই ভাল পালে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।